ইমান ৰাতিপুৱাই কিয় ফোন কৰিলি? কি হ'ল কচোন? মোৰ মোবাইলত বেলেঞ্চ নাই অ', কল এটা কৰ না। অলপ ৰহ, মই কৰি আছোঁ। হেল্ল'। হেল্ল'। কচোন তই এতিয়া। ৰাতিপুৱা 5টা বজাতে কোনোবাই ফোন কৰি আছে অ'। তাৰপিছত? তই ফোনটো কৰি চাবিচোন। হ'ব দে, তই আগতে মোক এতিয়া নম্বৰটো দেচোন। ছোৱালী হ'লে মোক কবি কিন্তু। কম দে। এই নাম্বাৰটো ল, মই কৈ আছোঁ। পাই গ'লো ৰ'বা। 789628। হ'ব দে, তই মোক জনাবি হা। অ'কে, মই জনাম দে। হেল্ল'। হেল্ল'। আপুনি কোনে ক'লে? মই সুমনে ক'লোঁ। আপুনি ক'ৰ পৰা ক'লে? মই ৰঙিয়াৰ পৰা ক'লোঁ। হয় নেকি? মই আপোনালৈ কল কৰা নাছিলোঁ, ভুলতেহে কলটো গ'ল। আচলতে ময়ো তোমাক চিনি নাপাওঁ, কিন্তু মই এয়াৰটেল নাম্বাৰটোত তোমাৰ এটা মিছ কল পালোঁ আৰু সেইকাৰণেহে। প্লিজ বেয়া নাপাব, আই এম এক্সট্ৰিমলি চৰি। নাই, মই বেয়া পোৱা নাই। তুমি আকৌ ইমান সময় কথা পতাৰ কাৰণে বেয়া নাপাবা আকৌ। বাই দ্য ৱে, আমি ফ্ৰেণ্ড হ'ব পাৰিমনে? ভাবিব লাগিব। ঠিক আছে, তুমি মোক ভাবি জনাবা। হেল্ল', শুনাচোন, মোক কোনোবাই মাতিছে হা, পাছত কথা পাতিম, বাই। বাই। ক। ক'ত আছ? মই পথাৰত আছোঁ, আহ। ময়ো পথাৰতে আছোঁ। পথাৰলৈ আহ। শান্তি নাই গৈছোঁ ৰ'বা। আহিলে? ৰখি আছোঁ অথনিৰ পৰা। বঢ়িয়া। কি হৈ আছে মানে তোৰ কচোন? সিদিনাখন যে তুমি যে মোক যে নাম্বাৰটো যে দিছিলা, ক'বাতে লাগিলে খাইছিলা মাৰিছিলামে ক'লে দেখোন বে। মই আকৌ কোনোবা ছোৱালী বুলিহে তোমাক নাম্বাৰডাল দিছিলোঁ। নহয়। বাদ দিয়া তেতিয়াহ'লে, যামগৈ ব'লা। ফোন এটাকে কৰি লওঁ। হেল্ল'। হেল্ল'। কি কৰি আছা? নাই, এনেই আছোঁ, তুমি? নাই, মই অফিচতে আছোঁ। তুমি ভাত খালা? নাই খোৱা, তুমি খালা? খাম আৰু। তোমাৰ বুকুত সপোনবোৰে উশাৰে থাকে, জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ঢৌৰেও খেলি থাকে। তুমি চুলে শুন মায়া জাগি উঠে, তুমি প্ৰজাপতি ৰ'দে
হেল্ল' ক'ত আছা তুমিনো ক'ত আছা মই বাগানতে ৰৈ আছোঁ ৰ'বা ৰ'বা মই পাই আছোঁ ৰ'বা সোনকাল কৰা আহিলা ইমান দেৰি হ'লনে তুমি জানাই দেখোন মোৰ কিমান কাম থাকে হ'ব দিয়া এতিয়া ব'লা ব'লা বাগানতে যাওঁ ব'লা ক'ৰ বাগান লগৰ এটা বাগান এখন আছে নহয় ব'লা ব'লা তখন ইমান সন্ধিয়া আহিলি যে এয়া তাইৰ লগত আহিবলগীয়া হ'ল এপাক তে ঠিকে আছে মই লগ পাম অলপ পিছত ঠিক আছে হ'ব দে ইমান দূৰ ঘূৰি আহিছোঁৱে ইয়াত আৰু বেছি দেৰি নকৰোঁ নেকি কোনোফালে ঘৰত গালি দিব ন ঠিক আছে ব'লা ব'লা ফোন এটাকে কৰি সোধোঁ হেল্ল' শুনাচোন মোৰ চাৰ্জাৰডাল অলপ বেয়া হ'ল তুমি আজি আবেলিকে টাইম পালে তোমাৰ চাৰ্জাৰডাল লৈ আমাৰ ফালে এপাক আহিবাচোন ইমান সন্ধিয়া কৰিলা কিয় তুমিহে মাতিছিলা সন্ধিয়া চাৰ্জাৰডাল আনিব কৈছিলোঁ নহয় চাৰ্জাৰডাল দিয়া এইডাল লোৱা পিছে তোমালোকৰ ঘৰৰ মানুহবিলাক ক'ত গ'ল আছে ঘৰতে আৰু খুৰাও আছে ঐ কি কৰি আছ তহঁতে ঐ এওঁ কোন হয় এওঁ তোমাৰ নাম কি নহয় খুৰা এওঁ নাম আকাশ আকাশ বিকাশ বাদ দে তই তেওঁক কেনেকৈ চিনি পাৱ তই এইফালে আছোন এক বহিব দে ঐ তুমি বহা তই এইফালে তই এওঁক কেনেকৈ চিনি পাৱ কিয় নকওঁ কিয় আচলতে মই তেওঁক কি তেওঁক নকওঁ কেলে মই তেওঁক ভাল পাওঁ কি কোৱা তোমাৰ ঘৰ ক'ত মোৰ ঘৰ নোকোৱা কেলে মোৰ ঘৰ কি জানা ভাইটি তুমি কুৱাৰ ভিতৰত ভেকুলী দেখিছানে তুমি কুৱাৰ ভিতৰতে আছা বাহিৰখন দেখা নাই কিন্তু কি হৈছে তহঁতৰ মই গৈছোঁ ঐ কি হৈছে ইয়াত ইমান যে হুলস্থুলখন কৰি আছ নাতিনীৰৰ প্ৰেমলীলা হৈ আছে কি নহয় ককা দেউতা তই আছোন বহি ইয়ালে বহি ভালদৰে কথাবিলাক পাত খুৰা আপোনালোকে তাইক একো নকৰিব মই তাইক ভাল পাওঁ তুমি মনে মনে থাকা আৰু সাধাৰণ তাই যদি এটা বেমাৰ হয় তোমাৰ টেবলেট আনি দিয়া অকাত আছেনে হা ছোৱালী ভাল পাব আহিছা পবিত্ৰ তই শুনা ভাইটি প্ৰথমতে তুমি কিবা এটা কৰি লোৱা তাৰপিছত এইখন ঘৰত ভৰি দিবা এতিয়া তুমি যোৱা
বহুত ৰাতি হ'ল তোকো চাইহে আছোঁ তুমি যে এতিয়াও বহি আছা দেউতাই অলপ আগত কি কৰিব শুনা নাই যোৱা আৰু শুনা নেক্সট টাইম যাতে মই তোমাক ইয়াত দেখা নাপাওঁ আৰু তই কি চাই আছ ভিডিঅ'ত যা একদম এতিয়া কোৱা কি হৈছে এইবিলাক আজিকালি কি এ বি বিমল এইবিলাক কি বেয়া বস্তু খাবলৈ লৈছা খালেনো কি ডাল হ'ব আজিকালি মোৰ লগৰ চবেই খায় নাই নাই তুমি এইবিলাক খাবলৈ নোৱাৰিবা কি ফাল্টু কথা ক'বলৈ আহিছা তুমি কি ক'লেই মই শুনিম নেকি কি তুমি মানে মোক ভাল নোপোৱা হা মোৰ কথা যে কোনো গুৰুত্বই নাই কি হৈছে কি তোমাৰ এই হাতত ৰোৱা তুমি ইমান আজিকালি কাৰ লগত ৱেটিং থাকা হা কাৰ লগত ৱেটিং থাকা তুমি এনেকুৱা বুলি মই ভবাই নাছিলোঁ আৰে বাবা তেনেকুৱা একো নাই তুমি এনেই ভুল বুজিছা মইতো তোমাকে ভাল পাওঁ তুমি মিছা নক'বা তোমাৰ কথা মোক কোৱাই কৈছে তুমি ফটোৱা নেকি এনেকৈ হ'লে আজিবা মোলৈ ফোন মেছেজ নকৰিবা নালাগে নালাগে তোমালৈ ফোন কৰিবলৈ দৰকাৰ নাই তোমাৰ নিচিনা আৰু ফাল্টু এজনী থাক হ'ব তই মোক ফাল্টু কৈছ নহয় নেক্সট টাইম এই ফাল্টুক নামাতিবি তোৰ নিচিনা এজনী নামাতিলেও হ'ব আৰু আজিৰে পৰা মোলৈ কোনোদিন ফোন মেছেজ নকৰিবি হ'ব নকৰোঁ যা তই মোক চিনিব নাই মোক কথা ক'বা এই চলাম শেষ কৰি দিলে খাই দিলে এই মায়া বহিছা ইমান দেৰি কিয় কৰিলা কালি ল'ৰা এটাৰ লগত কি কথা পাতি আছিলা তুমি কেনেকৈ দেখিলা মই চাইহে আছিলোঁ সেইটো মোৰ লগৰহে বাৰু ৰাতি গৈ ফোন কৰিবা হেল্ল' কোনে ক'লে মই মায়াই ক'লোঁ অহ তুমি ভালে আছা তুমি অঁ মইতো বহুত হেপী আছোঁ তোমাৰ খবৰ কোৱা মোৰ ইমান ভাল নহয় অ' কিয় ঘৰত কিবা হ'ল নেকি এই ঘৰখনত বৰ অশান্তিত আছোঁ শুনাচোন কথা এটা ক'ব আছিল কোৱা মই তোমাক এৰি ইয়ালৈ আহি বহুত কষ্ট পাইছোঁ প্লিজ মোক লৈ যোৱা না আৰে তুমি এইবোৰ কি কৈ আছা মোৰ মনত এতিয়া তোমাক লৈ এইবোৰ একো নাই
আৰু এতিয়া আৰু মই বহুত বেলেগ। তুমি আৰু মোলৈ কোনোদিন কল নকৰিবা। বাই। এ বে ৰং নাম্বাৰ কোৱা নাই জানো? ৰাখা বাই।